হেল্ল' গাইজ নমস্কাৰ। আজিৰ দিনটোত মানে মই যিমান ভয় কৰিছোঁ জীৱনত আৰু সিমান মানে ভয় কেতিয়াও লগা নাই। আজি আহিছোঁ মানে গাইজ মায়'দিয়া আৰু এনেকুৱা সাংঘাতিক ৰাস্তা। মই গোটেই ৰাস্তাটো গাড়ী চলাই আহিছোঁ, কিন্তু মানে কিনাৰলৈ মই এক ছেকেণ্ডো মানে কিনাৰলৈ চোৱা নাই তললৈ। মানে এনেকুৱা ভয় লাগিছে, আহিলোঁ যে মানে সেইটো বহুত আৰু গাইজ মানে আহিলোঁ, কিন্তু এয়া চাওক বৰফ মানে নাই। এই ইয়াৰ ৰাস্তা কিনাৰত অকণমান বৰফ পৰি আছে, মানে আমাৰ অহা মেইনলি দেৰি হ'ল আৰু বৰফবোৰ মানে গলি নাইকিয়া হৈ গৈছে। ৰাস্তাটো নাই, কিনাৰত আছে, গোটেই লেতেৰা হৈ গ'ল, চুবলৈও নোৱাৰি এতিয়া বৰফখিনি। কিন্তু আহি মেলি মজা লাগিছে গাইজ। এয়া গাইজ বৰফবোৰ গোটেই মানে মাটি লাগি লেতেৰা হৈ গ'ল, নহ'লে কি ধুনীয়া লাগে, বগা হৈ থাকে। এয়া চাওক আৰু তললৈ চাওক, মজা লাগিছে জেগাটো। খালি আমাৰ অহা অলপ দেৰি হ'ল আৰু 20 দিনমানৰ আগে হোৱা হ'লে মানে পূৰা বৰফ পালোঁহেঁতেন। গোটেই লেতেৰা হৈ গৈছে বৰফবোৰ। বেয়া ঠাণ্ডা। আহিছোঁ যেতিয়া বৰফ এটুকুৰা চুই চাওঁ। আগতে 5-6 বছৰ আগে এবাৰ আহিছিলোঁ আৰু 5-6 বছৰ পিছত আহিছোঁ আৰু। কিন্তু ৰাস্তা ঠিকে বনাইছে, কিন্তু মানে ৰাস্তাটো বহুত ঠেক। এয়া চাওক, হাত একদম ঠাণ্ডা হৈ গ'ল।